हेलो एवरीवन কি খবৰ পঢ়াশুনা ভালে চলি আছে সবে বহুত বেছি মৰম দি আছে ভাল লাগি আছে আপোনালোকে এনেকে ভিডিওবোৰ চাই থাকক প্ৰেক্টিস কৰি থাকক আৰু মই কৈছো আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব গৈছে যেনেকে আপোনালোকে প্ৰেক্টিস কৰি আছে যেনেকে মোক মৰম দি আছে মই বহুত বেছি ভাল লাগিছে আপোনালোকে ইমান বেছি মৰম দি আছে ঠিক আছে তো মই যোৱাকালি কৈছিলো যে 500 সাবস্ক্ৰাইবাৰ কৰি দিওক 500 সাবস্ক্ৰাইবাৰ কৰি দিওক অকনমান বাকি আছে 20টা সাবস্ক্ৰাইবাৰ বাকি আছে কিন্তু আজি আপোনালোকে দেখি পাইছে 500 সাবস্ক্ৰাইবাৰ প্লাস হৈ গল ইমান বেছি এটা ভাল লাগিছে তো আশা কৰিছো আপোনালোকে এনেকে মৰম দি থাকিব ভিডিওবোৰ আপোনালোকে শেয়াৰ কৰি থাকিব ইমান বেছি শেয়াৰ কৰিব এতিয়া 1k সাবস্ক্ৰাইবাৰ লৈকে মোৰ যাবলৈ মন গৈছে হৰুৰাকে আছো 1k সাবস্ক্ৰাইবাৰ টাৰ্গেট কৰিছো বেছি নহয় 1k সাবস্ক্ৰাইবাৰ আপোনালোকে হেতু ফিল আপ কৰি দিব পাৰিব ইমান এটা শেয়াৰ কৰি দিব যাতে 1k সাবস্ক্ৰাইবাৰ লৈকে অতি সোনকালে মই যাব পাৰো ঠিক আছে আশা কৰিছো আপোনালোকে মোক এইখিনি সহায় কৰি দিব আৰু আপোনালোকৰ কাৰণে মই এনেকে ভিডিও লৈ আহিছো যেনেকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন পাৰ্ট 1 আহিছে পাৰ্ট 2 আহিছে এতিয়া পাৰ্ট 3 কি প্ৰশ্ন থাকে এতিয়া আপোনালোকে চাব কেনে দৰে সমাধান কৰিব লাগে আপোনালোকে চাব লাহে লাহেকে বুজিম এটা এটাকে সমাধান কৰিম ধুনিয়াকে ক্লিয়াৰ কৰিম ঠিক আছে আৰু আপোনালোকে যদি মানে কমেন্ট সেকশনত প্লিজ মোক এটা কথা জনাব প্লিজ যদি আপোনালোকক ৰিজনিংৰ ওপৰত most important question or video লাগে তেনেহলে কমেন্ট সেকশনত জনাই দিব যে yes আমাক ৰিজনিংৰ ওপৰত ইম্পৰ্টেন্ট কোশ্চেন লাগে মই ৰিজনিংৰ কাৰণে ব্লেক এটা সিৰিজ লৈ আহিম তো আপোনালোকে চাই থাকক আজি 10 তাৰিখ 12 তাৰিখে আপোনালোকৰ ৰিজাল্ট আহি আছে ফিজিক্যাল ৰিজাল্ট আহি আছে তাৰ পিছত 23 মাৰ্চ তাৰিখে আপোনালোকৰ ফাইনেল হ'ব গৈছে ঠিক আছে চাওক আজি ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে কি কৈছে যে the simple interest on a sum of 18000 কি কৈছে 18000 rupees ওপৰত simple interest দিছে ঠিক আছে কিমান বছৰৰ কাৰণে 2 বছৰৰ কাৰণে 720 টকা তেনেহলে ইন্টারেস্টৰ ৰেট কিমান ঠিক আছে আমি জানো সিম্পল ইন্টারেস্টৰ সূত্ৰ কেনেকা সিম্পল ইন্টারেস্ট ইকুয়ালস টু PRT ডিভাইডেড বাই 100 এটো আমি সূত্ৰ জানো যত P কি হয় P হয় আমাৰ মূলধন P আমাৰ কি P হয় আমাৰ মূলধন আর আমাৰ কি সুতৰ হাৰ যেটো আমাক উলাব কৈছে T হয় কি সময় টাইম আর তো 100 সিম্পল ইন্টারেস্ট যেটো ইন্টারেস্ট আমাক ব্যাংকে দিয়ে আমাক ব্যাংকে কিমান ইন্টারেস্ট দিছে 720 টাকা মই ইয়াতে লিখি দিছো 720 টাকা মই সিম্পল ইন্টারেস্টৰ ভিডিও যেতিয়া বনাইছিলো তেতিয়া মই কৈ দিছো যে আপোনালোকে সিম্পল ইন্টারেস্টত ইমান শৰ্ট ট্ৰিকত আপোনালোকে নজোৱাটোৱে ভাল হ'ব কিয়নো আপোনালোকে ডাইৰেক্ট এটা ফৰ্মুলা ইউজ কৰিব আৰু এইটো ফৰ্মুলা মেইন এইটো ফৰ্মুলা ইউজ কৰিব সব পাই যাব তো ব্লেক শৰ্ট ট্ৰিক যোৱাৰ একো দৰকাৰ নাই এটাই ফৰ্মুলা ভালকে বুজি লওক ফৰ্মুলাটো কি কৈছে যদি আপোনালোকে বুজি লব পাইছে তেনেহলে তো আপোনালোকৰ কাৰণে ইজি হৈ যাব ঠিক আছে শর্ট ট্রিক কিয় দরকার আছে নাই দরকার নাই চাও আপোনালোকে ঠিক আছে 720 সমান p মানে কিমান মূলধন কিমান 18000 ইনটু আর আমি নাজানো আমাক এইটো লাগছে t কিমান বছৰ 2 বছৰ ডিভাইড বাই 100 এটা শূন্য দুটা শূন্য এটা শূন্য দুটা শূন্য মই কাটি দিলো ঠিক আছে এতিয়া এইফালে আহিব 180 ইনটু 2 কিমান হৈ যাব এহ আহি পূৰণ 2 কৰিলে কিমান হ'ব 360 এইফালে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ equals to r ঠিক আছে এটা 360 দিতে মই এটু কাটি দিম কিমান হ'ব 2 অকনমান গন্ডগোল হল যেন লাগি আছে 720 টাকা 2 years 18000 ও ঠিক আছে r equals to 2 কিমান percent 2% the simplest one sum of 18 for 2 years is ইমান তেনেহলে what is the rate of interest per annum ঠিক আছে 2% ঠিক আছে ইয়াতে 2% আছে নাই 2% নাই তেনেহলে নহব এটো ঠিক আছে অপচন কেটা ভুল দিয়া আছে অকনমান আপোনালোকে এটো মেনেজ কৰি লব r equals to কিমান কৈছে 2% ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি এতিয়া আগুৱাই যাম আমাৰ নেক্সট প্ৰশ্নটো কি আছে আজি মানে যাত্ৰাটোৱে মানে ভুল মানে অপচন কেটা ভুল লালে একো নাই নো আপত্তি নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম ঠিক আছে চাব ইয়াতে আপোনালোকে প্ৰশ্নটো কি কৈছে ইয়াতে যদি কোনো সংখ্যাৰ 40% 60% তকৈ 30 কম হয় যদি কোনো সংখ্যাৰ 40% সেই সংখ্যাটো 60% তকৈ 30 কম ঠিক আছে তেন্তে সেই সংখ্যাটো 20% কিমান ঠিক আছে এতিয়া চাব যদি 40% কাৰ সমান 40% টো 60% তকৈ 30 কম 60% এর পর 30 মাইনাস করলে 40% সমান ধৰি লৈছো 100 এটা আছে কোশ্চেনটো অকনমান ডিফারেন্ট আছে কিন্তু চাব একেবাৰে ইজি প্ৰশ্ন হয় প্ৰশ্নতে आंसर হুমাই আছে চাব কৈছে যদি কোনো এটা সংখ্যা 40% 60% তকৈ 30 কম ঠিক আছে 40% 60% তকৈ 30 কম
কি প্ৰশ্নটো কি ক'ব বিচাৰিছে আপোনালোকে নিজে চিন্তা কৰকচোন 40% 60% কে 30 কম মই যদি 60% ৰ পৰা 30 মাইনাস কৰি দিও কাৰ সমান হ'ব 40% ৰ সমান হ'ব তাৰ মানে মই যদি 60% ৰ পৰা 30 মাইনাস কৰি দিও কাৰ সমান হ'ব ই 40% ৰ সমান হ'ব 40% 60% কে 30 কম মানে 60% ৰ পৰা মই 30 মাইনাস কৰি দিলো বস্তুটো কাৰ সমান হৈ গ'ল 40% ৰ সমান হৈ গ'ল ঠিক আছে এতিয়া মই এটো কি কৰিম 60% এইফালে আছে মই 60% লিখিলো 40% এইফালে আছে এটো প্লাস সাইন আছে ইয়াতে একো নাই মানে প্লাস সাইন এটো এইফালে আহিলে কি হ'ব -40% ঠিক আছে এইফালে কি আছে -30 সেইফালে গলে কি হ'ব 30 60% ৰ পৰা 40% মাইনাস কৰিলে কিমান হ'ব 20% 20% সমান সমান কিমান হ'ব 30 প্ৰশ্নত কি হৈছে তেন্তে এই সংখ্যাটো 20% কিমান তেন্তে এই সংখ্যাটো 20% 30 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ইমান বেছি এটা ইজি প্ৰশ্ন দেখি কেনেকা লাগিছে 40% 60% কে 30 ধৰিবই নোৱাৰি কিন্তু চাওকচোন কিমান এটা বেছি ইজি 60% কে 30 কম মানে 60% পৰা 30 কম কৰি দিলে কাৰ সমান 40 ৰ পৰা সমান 60% ৰ পৰা মই 40% মাইনাস কৰি দিলো সমান সমান 30 60 ৰ পৰা 40 মাইনাস কৰিলে 20% কাৰ সমান 30 ৰ সমান মই গম পালো 20% 30 ৰ সমান কিন্তু ইয়াতে এটা বস্তু মন কৰিব এই অংকটো 20% মানে এই অংকটো 20% 30 ৰ সমান হয় বহুত ধুনীয়া ইজি প্ৰশ্ন আহা গৈছে আপোনালোকে গম পাইছে ঠিক আছে কি কৈছে এটা ৰেল 100 মিটাৰ দীঘল প্ল্যাটফৰ্ম 15 সেকেন্ডত আৰু 180 মিটাৰ দীঘল প্ল্যাটফৰ্ম 2 সেকেন্ডত পাৰ হয় তেন্তে সেই ৰেল গাড়ীটোৰ গতি কিমান একেবাৰে ইজি প্ৰশ্ন আপোনালোকে অকনমান ভাবিলে উত্তৰ পাই যাব ঠিক আছে অকনমান ভাবিলে উত্তৰ পাই যাব ঠিক আছে ঠিক আছে 140 মিটাৰ এটা প্ল্যাটফৰ্ম আছে আৰু এটা প্ল্যাটফৰ্ম কিমান আছে 170 মিটাৰ সরি 180 মিটার এইটো 140 মিটার প্ল্যাটফর্ম আৰু এইটো 180 মিটার প্ল্যাটফর্ম এইটো পাৰ কৰিবলৈ ৰেল গাড়ীটো কিমান সময় লাগে 15 সেকেন্ড সময় লাগে কিমান সময় 15 সেকেন্ড আৰু এইটো পাৰ হ'বলৈ ৰেল গাড়ীটো কিমান সময় লাগিছে এইটো পাৰ হ'বলৈ 17 সেকেন্ড সময় লাগে কিমান সেকেন্ড সময় লাগে 17 সেকেন্ড সময় লাগিছে ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে 140 মিটাৰ প্ল্যাটফৰ্মটো 15 সেকেন্ডত পাৰ কৰে কিন্তু 80 মিটাৰ প্ল্যাটফৰ্মটো কিমান সময়ত পাৰ কৰে 17 সেকেন্ডত পাৰ কৰে কিবাটো অকনমান গন্ডগোল আছে কি গন্ডগোল আছে ঠিক আছে এতিয়া কৈছে যে ৰেল গাড়ীটোৰ গতি কিমান আৰে ভাই 140 ৰ পৰা যদি মই এইখিনি মাইনাস 180 ৰ পৰা যদি মই 140 মাইনাস কৰি দিও এইখিনি কিমান 115 সেকেন্ড এক্সট্ৰা কিমান আছে এক্সট্ৰা ইয়াতে 40 আছে কাৰণ এইখিনি তো 40 মই বাদ দিলো 180 ৰ পৰা 140 বাদ দিলে মোৰ কিমান থাকিব 40 এই 40 ৰ কাৰণে এক্সট্ৰা কিমান সময় লৈছে ইয়াৰ কাৰণে 15 এই গোটেটোৰ কাৰণে 17 ৰ পৰা 15 মাইনাস কৰিলে কিমান হ'ব 17 ৰ পৰা 15 মাইনাস কৰিলে 2 সেকেন্ড তাৰ মানে 40 মিটাৰ ই 2 সেকেন্ডত পাৰ কৰিলে 40 মিটাৰ 40 মিটাৰ কিমান সময়ত পাৰ কৰিলে 2 সেকেন্ড স্পিড কি হৈ যাব স্পিড আমি জানো ডিসটেন্স বাই টাইম ডিসটেন্স কিমান আছে 40 মিটাৰ এক্সট্ৰা মিটাৰটো যেটো আছিল 40 কিমান সময়ত পাৰ কৰিলে 2 সেকেন্ড সময়ত পাৰ কৰিলে কাটাকাটি কৰিলে কিমান হ'ব 20 মিটাৰ পাৰ সেকেন্ড কি হ'ব 20 মিটাৰ পাৰ সেকেন্ড কিন্তু ইয়াতে এটা কথা আছে কি কথা আছে মোক উত্তৰ কেটা কিলোমিটাৰ প্ৰতি ঘন্টা কিন্তু মোৰ आंसर আহিছে মিটাৰ পাৰ সেকেন্ড আৰু কিলোমিটাৰ প্ৰতি ঘন্টা আমি आंसर মিলাব নোৱাৰিম তে মিলাবলৈ হলে আমাক কি কৰিব লাগিব যেতিয়া আমি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘন্টা লৈ যাম কিলোমিটাৰ প্ৰতি ঘন্টা তেতিয়া কি হ'ব মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘন্টা লৈ লবলৈ হলে আমাক কি দি পূৰণ কৰিব লাগে এটা থাকে আমাৰ 18/5 আৰু এটা থাকে আমাৰ 5/18 ঠিক আছে 18/5 আৰু এটা থাকে 5/18 যেতিয়া আমি মিটাৰৰ পৰা কিলোমিটাৰ লৈ যাম তেতিয়া আমাক 18/5 এৰে পূৰণ কৰিব লাগে তেনে হলে আমি 20 ক 18/5 এৰে পূৰণ কৰিলে কি হৈ যাব এটো দি এটো কাটলে কিমান 4 * 18 কিমান হৈ যাব 72 কিলোমিটাৰ প্ৰতি ঘন্টা হৈ যাব তাৰ মানে উত্তৰ হ'ব কি আমাৰ বি ইজ দি ৰাইট আনসার তেনহলে ট্ৰেইনটোৰ স্পিড কিমান আছিল 72 কিলোমিটাৰ প্ৰতি ঘন্টা কিমান ধুনীয়া এটা প্ৰশ্ন আহা কৈছে আপোনালোকে গম পাইছে আপোনালোকে এইটো মন ৰাখিব যেতিয়া মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘন্টা লৈ যাম তেতিয়া আমি 18/5 এৰে পূৰণ কৰিম আৰু যেতিয়া কিলোমিটাৰ প্ৰতি ঘন্টাৰ পৰা মিটাৰ পাৰ সেকেন্ড লৈ আহিম তেতিয়া আমি 5/18 ৰে পূৰণ কৰিম ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে ধুনীয়া এটা প্ৰশ্ন আছিল নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে চাব এজন দোকানী 10টা টফি 15 টকা ক্ৰয় কৰি 16টা টফি 40 টকা হাৰত বিক্ৰী কৰিলে ঠিক আছে কস্ট প্রাইস কিমান কস্ট প্রাইস যদি 10টা টফি 15 টকাত কিনে 10টা টফি 15 টকাত কিনিছে তেনহলে এটা টফি কিমানত কিনিব কক 10 টকা 15 টাকা এটা টফি 15/10 তার মানে 1.5 1.5 টাকাকে কিনলে কস্ট প্রাইস মোৰ এইটো
এতিয়া সেল প্ৰাইসত যদি চাব যাও মই সেল প্ৰাইস কিমান কৈছে কিনাৰ পিছত 16টা টফি 40 টকাত 16টা টফি কিমানত বিক্ৰী কৰিলে 40 টকাত বিক্ৰী কৰিলে তেনে এটা টফি কিমানত বিক্ৰী কৰিলে 40/16 মই এটা এটাকে উলিয়াই লৈছো তাৰ পিছত মোৰ ইজি হৈ যাব ইয়াক যদি মই 8 ৰে কাটি দিও 2 ইয়াক যদি মই 8 ৰে কাটি দিও 5 ঠিক আছে তাৰ মানে কি 5/2 5/2 মানে কিমান 2.5 টকা তাৰ মানে ই 1.5 1.5 টকাৰে কিনিলে 2.5 টকাৰে বিক্ৰী কৰিলে লাভ কিমান হল 1 টকা লাভ কিমান হল 1 টকা বুজি তেনে লাভৰ শতাংশ দশমিক স্থানলৈ উলিওৱা লাভৰ শতাংশ ওলাব দিছে কি ওলাব দিছে লাভৰ শতাংশ আৰে ভাই মই এটা বস্তু 1.5 টকাত কিনিলো 1 টকা 50 পইচাত কিনিলো 2 টকা 50 পইচাত বিক্ৰী কৰিলো মোৰ লাভ কিমান হল 1 টকা লাভ হল মই সদায় কৈছো মোৰ আপোনালোকে যদি মোৰ প্ৰফিট এণ্ড লছৰ ভিডিঅ চোৱা নাই তাতে চাই লব মই সদায় কৈছো প্ৰফিট এণ্ড লছ সদায় কষ্ট প্ৰাইসৰ ওপৰত নিৰ্ভৰ কৰে কষ্ট প্ৰাইস কিমান আছিল মোৰ 1.5 তাৰ মানে তলত আহিব 1.5 ইনটু পাৰ্চেন্টেজ উলিয়াব গলে 100% এটা দিব লাগিব ঠিক আছে এতিয়া আপোনালোকে এইটো চাব 100% এটা দিব লাগিব এতিয়া তলত আছে 1.5 পয়েন্টটো যদি মই উঠাই দিও তলত দুটা ওপৰত দুটা শূন্য আছে পয়েন্টটো তলৰ পৰা যদি উঠাই দিও ওপৰত আৰু এটা শূন্য আহি যাব তাৰ মানে ওপৰত কিমান হ'ব 1000 তলত কিমান আহিব 15 5 ৰে এক কাটলে কিমান 5 ৰে এক কাটলে 3 5 ৰে এক কাটলে 200 ঠিক আছে 3 ৰে আকৌ 200 হৰণ কৰিলে কিমান হ'ব 3 ৰে আকৌ 200 হৰণ কৰিলে কিমান হ'ব 66.6% ঠিক আছে 66.6% 66.6 মানে 67 হ'ব ঠিক আছে হৰণ কৰিলে 2 3 ৰে হৰণ কৰিলে 66.67% অপচন কেটা আজি ভুল কৰিলে যি টাইপ কৰি হিচাপে বহুত বেছি মানে হনকালে কৈছে আপোনালোকে আই এম সৰি টু সে দ্যাট অপচন লৈ আপোনালোকে ইমান এটা মন নকৰিব এইটো আপোনালোকে ইগনোৰ মাৰি দিয়ক ঠিক আছে এইটো আপোনালোকে ইগনোৰ মাৰি দিয়ক অপচন কেটা ভুল আছে ঠিক আছে বাকি আপোনালোকে তো গমে পাইছে একচুয়ালি কি হয় বস্তুটো কেনেকৈ কৰিব লাগিব ঠিক আছে তেনেহলে কিমান হ'ব 66.6% লাভ কৰিলে 1.5 টকা দি কিনিলে এটা চকলেট 2.5 টকাকে এটা চকলেট বিক্ৰী কৰিলে লাভে লাভ ঠিক আছে তো নেক্সট প্ৰশ্নলৈ আপোনালোকে বুজি আহক কি হৈছে ইয়াতে কি হৈছে সৰ্ববৃহৎ সংখ্যাটো যেটো 62715630 আৰু 3128 তাৰ বিভাজিত হলে যথাক্ৰমে 2 3 আৰু 3 অৱশিষ্ট থাকে এই সংখ্যা কেটা কিবা এটা সংখ্যাৰে হৰণ কৰিলে কি সংখ্যাৰে হৰণ কৰিলে ইয়াক হৰণ কৰিলে ভাগশেষ কিমান থাকে 2 থাকে ইয়াক ভাগশেষ 2 ইয়াক কৰিলে 5 ইয়াক কৰিলে 3 ঠিক আছে এতিয়া কৈছে যে কি সংখ্যাটো হ'ব আমি জানো যেটো হৰণ কৰে এটো আমি কি বুলি কও HCF বুলি কও আৰু যেটো হৰণ কৰা হয় এটো LCM বুলি কয় ইয়াতে কৈছে কি সংখ্যাৰে হৰণ কৰিলে তাৰ মানে ইহতক হৰণ কৰিব ইহতক যিয়ে হৰণ কৰিব হি HCF ৰ কথা কৈ আছে গসাউৰ কথা কৈ আছে এতিয়া চাও 6 to 7 ক যেতিয়া মই হৰণ কৰিম তেতিয়া ইয়াৰ পৰা ভাগশেষ কিমান থাকে 2 মই যদি 2 মাইনাস কৰি দিও তেনে সংখ্যাটো কিমান হ'ব 6 to 5 তাৰ মানে 6 to 5 ক হৰণ যায় যোৱাৰ পিছত এক্সট্ৰাকে 2 থাকে মই এটা কাম কৰিলো এক্সট্ৰাকে 2 টো আগতে মাইনাস কৰি দিলো ঠিক তেনেকে 15630 ইয়াতে হৰণ কৰিলে কিমান থাকে 5 থাকে তাৰ মানে কি হ'ব 15625 ঠিক আছে 5 এক্সট্ৰা থাকে মই মাইনাস কৰি দিলো 15625 তাৰ পিছত আকৌ কি আছে 3128 ইয়াৰ পৰা ভাগশেষ কিমান থাকে 3 মই 3 আগতে মাইনাস কৰি দিও 3 আগতে মাইনাস কৰি দিলে কিমান হ'ব 3125 ক্লিয়াৰ হৈ গল ধুনিয়াকে বস্তুটো আপোনালোকে গম পাইছে এতিয়া কথাটো হল যে কি থাকে ভাগশেষ থাকে এতিয়া কৈছে এই তিনিটা সংখ্যা কি সংখ্যাৰে হৰণ কৰিলে এতিয়া তো আৰু ভাগশেষ না থাকে আমি ভাগশেষখিনি আগতে মাইনাস কৰি দিলো এতিয়া তো এইখিনি হৰণ কৰিলে ভাগশেষ না থাকে এতিয়া আপুনি কওকচোন ইয়া হৰণ কোনে কৰিব পাৰিব ই নিজে কৰিব পাৰিব নহলে ইয়াতকে কম থকা সংখ্যাটো কৰিব পাৰিব ইয়াতকে বেছি থকা সংখ্যাটো তো কৰিব নোৱাৰে obviously কৰিব নোৱাৰে এতিয়া 650 দি মই হৰণ কৰিব পাৰিম নেকি নোৱাৰি তাৰ মানে 650 আনসাৰ নহব ঠিক আছে 775 ইয়াতকে ডাঙৰ তাৰ মানে ইও আনসাৰ নহব 1225 আৰু 1225 625 ক কেতিয়াবা হৰণ কৰিব পাৰিব নেকি নোৱাৰিব অপচন আমাৰ হাতত এটা আছে 625 ইজ দি আনসাৰ এতিয়া আপোনালোকে যে HCF ওলাব যায় বহুত টাইম লাগি যাব কিন্তু ইয়াতে সক আনসাৰ ইয়াতে লুকাই আছে ক্লিয়াৰ হৈছে ধুনিয়াকে আপোনালোকে আশা কৰিছো বুজি পাইছে এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাম আমাৰ নেক্সট প্ৰশ্নটো কি থাকিব ঠিক আছে চাও ইয়াতে কি কৈছে দুটা সংখ্যাৰ কি কৈছে LCM of two number is 22 times their HCF দুটা সংখ্যাৰ LCM হিয়তৰ HCF তকে 22 গুণ বেছি তাৰ মানে HCF যদি আমি x বুলি ধৰি লও LCM কিমান হ'ব 22x গুণ বেছি 22x ঠিক আছে if one of the number is 132 যদি ইহতৰ এটা সংখ্যা কিমান হয় 132 ঠিক আছে আৰু and the sum of the LCM and HCF is 276 LCM আৰু HCF
ইহঁতৰ যোগফল কিমান বুলি কৈছে 276 তেনেহলে আনটো সংখ্যা কিমান ঠিক আছে এতিয়া ইয়াৰ পৰা আমি x টো উলাব পাৰিম 21 plus x 22 plus x 23x equals to 276 ঠিক আছে x equals to কিমান হৈ যাব 276 divided by 23 এতিয়া 23 লগত কি পূৰণ কৰিলে আমি ইয়া হৰণ কৰিব পাৰিম 23 লগত কি পূৰণ কৰিলে আপোনালোকে নিশ্চয় গম পাইছে 23 লগত আমি যদি 12 পূৰণ কৰো 12 বাৰ যাব 12 ৰে হৰণ কৰিব পাৰিম ইয়াক 12 বাৰ যাব তাৰ মানে x ৰ ভ্যালু কিমান 12 x কোন আছিল আমাৰ x আছিল HCF x যদি HCF হয় তেনেহলে HCF এটো আমি পাই গলো তেনেহলে LCM কিমান হ'ব 22 গুণ আছিল 12 পূৰণ 22 এটো কিমান হৈ যাব 220 আৰু 40 260 264 264 হ'ব না 264 তেনেহলে এটো আমাৰ কি হৈ যাব LCM ঠিক আছে HCF পাই গলো LCM পাই গলো আমি জানো সংখ্যা দুটাৰ পূৰণফল হিহঁতৰ HCF আৰু LCM ৰ পূৰণফল সদায় সমান এটো কথা আমি ভালকৈ জানো আগৰ পৰাই জানো এটো ইজি কথা এতিয়া সংখ্যা দুটাৰ পূৰণফল মানে সংখ্যা দুটা এটা কি আছে 132 আনটো সংখ্যা আমি না জানো HCF আমি পালো 12 LCM আমি পালো কিমান 264 ঠিক আছে এতিয়া 132 এফালে পূৰণ হৈ আছে হেফালে গলে কি হ'ব হৰণ তেনেহলে ইয়াতে থাকিব 12 পূৰণ 264 divided by 132 12 দি যেতিয়া মই ইয়াক কাটিম কিমান হৈ যাব 11 12 পূৰণ 11 132 11 দি যেতিয়া মই 264 ক কাটিম তেতিয়া মোৰ কিমান হৈ যাব 24 তেনেহলে আনটো সংখ্যা কিমান 24 a is the correct answer কিমান ধুনিয়া প্ৰশ্ন আছিল অকনমান প্ৰশ্ন এনেকা থাকিব সবকেটা প্ৰশ্ন আপোনালোকে ইজি এক্সপেক্টেশন ৰাখিব নোৱাৰে কিবা নহলে কিবা অকনমান ক্ৰিটিকেল প্ৰশ্ন আপোনালোকৰ সন্মুখত থাকিব ঠিক আছে আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে আৰু আপোনালোকক মই এটা 100% গ্যাৰান্টি দি দিছো 100% গ্যাৰান্টি কিয় মই 100% বুলি কৈছো এইটো ফৰ্মুলাৰ ওপৰত এটা প্ৰশ্ন থাকিব আপোনালোকে সেই কাৰণে আপোনালোকক কৈ দিছো আপোনালোকে মোৰ HCF আৰু LCM ৰ ভিডিওটো গোটেইটো চাই লব যদি আপোনালোকৰ কনসেপ্ট অকনমান ডাউটফুল হৈ আছে এইটো ফৰ্মুলাৰ ওপৰত তেনেহলে আপোনালোকে এবাৰ হলো মোৰ HCF আৰু LCM ভিডিওটো চাই লব তাতে মই বুজাই দিছো যে কেনেদৰে এই ফৰ্মুলাটো ইউজ হয় আৰু HCF LCM উলিওৱা হয় কি হয় সংখ্যা দুটাৰ পূৰণফল সমান হয় HCF পূৰণ LCM বহুত বেছি ইম্পৰ্টেন্ট সূত্ৰ হয় আৰু এই সূত্ৰৰ ওপৰত মই প্ৰতিবাৰে দেখিছো এটা নহলে এটা প্ৰশ্ন থাকে ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহক আমাৰ নেক্সট প্ৰশ্নটো কি আছে কি কৈছে ইয়াতে 1.05 আৰু 6.23 ৰ মহাসামান্য গুণিতক কিমান হ'ব কি হৈছে মহাসামান্য এটো একচুয়ালি HCF ৰ কথা কৈছে গসাউ গৰিষ্ঠ হাজাৰ উৎপাদকৰ কথা কৈছে ঠিক আছে কি কৈছে 1.05 ওকে 1.05 মানে মই 1.05 লিখিলো 1.05 মানে মই যেতিয়া পইণ্টটো গুচাই দিম তেনেহলে 105 তলত থাকিব 100 ঠিক আছে তাৰ পিছত কি আছে মোৰ 623 6.23 এটো যদি মই পইণ্টটো গুচাই দিও 623 ডিভাইডেড বাই কি হ'ব 100 দুটা সংখ্যা মই পাই গলো এতিয়া কি কৈছে ইহঁতৰ HCF আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া HCF উলাব কব তেতিয়া ওপৰৰটোৰ HCF উলাব লাগে আৰু যেতিয়া LCM উলাব কব তেতিয়া তলৰটোৰ ওপৰৰটোৰ LCM উলাব লাগে কেনেকৈ উলাব লাগে চাব এতিয়া মোক কি কৈছে HCF উলিওৱাছোন HCF মই কেনেকৈ উলাম HCF যদি উলাব লাগে HCF কাৰ এই দুটাৰ HCF উলাবলৈ হলে মোৰ ওপৰৰ সংখ্যা দুটা এইটো কোৱা হয় লব এইটো কোৱা হয় লবৰ HCF উলাব লাগিব তাৰ মানে 105 ভগ্নাংশৰ HCF আৰু LCM কেনেকৈ উলাব লাগে ভিডিও চাই লব HCF আৰু LCM ভিডিওতে আছে ঠিক আছে আৰু 623 ওপৰত আছে 623 আৰু তলৰ কেটাৰ LCM উলাব লাগিব তলত কোন আছে 100 আৰু 100 ঠিক আছে এতিয়া 100 আৰু 100 ৰ LCM তো 100 এ হ'ব তলত 100 লিখি দিয়ক একো আপত্তি নাই বিন্দাস ওপৰত কি হ'ব 105 আৰু 623 105 আৰু 623 HCF কিমান হ'ব 105 আৰু 623 HCF আপোনালোকে ইয়াতে চাব পাৰে কিমান হ'ব অকনমান চাব ইয়াতে হা ইয়াকতো 2 এৰে নোৱাৰি 3 এৰে ইয়াক পাৰি 3 এৰে ইয়াক নোৱাৰি অকনমান ঝামেলা হৈ আছে HCF কেনেকৈ ওলাব লাগিব 7 দি আমি ইয়াক কৰিব পাৰি নে নোৱাৰি নিশ্চয় পাৰি 7 দি ইয়াক কৰিলে 7 15 7 দি ইয়াক কৰিলে কিমান হ'ব 7 1 গুণ 7 7 7 8 56 63 89 89 দি হৰণ কৰিব পাৰিম ইয়াক 7 দি পাৰিম তাৰ মানে আমাৰ কিমান হৈ যাব এইটো
ইহঁতৰ এই 105 আৰু 623 এলচিএম এইচচিএফ কিমান হৈ যাব 7 আৰু তলত কিমান আছে 100 তলৰ এই দুটা এলচিএম কিমান 100 7 by 100 মানে কিমান 0.0.7 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर আৰু ইহঁতৰ এলচিএম এইচচিএফ টো 7 এ ওলাব 100% sure 7 ওলাব বিন্দাস চাও এতিয়া ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে বস্তুটো ধুনিয়া এটা বস্তু হয় মই ইয়াতে ডাইৰেক্ট এইখিনি কথাও কৈ দিলো আপোনালোকৰ যদি কনসেপ্ট ক্লিয়াৰ নাথাকে ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্ন লিখি আছে কৈছে 4 7 5 or ফেক্টৰিয়েলত কেইটা শূন্য আছে যোৱাকালি মই এনেকা ভিডিও দিছিলো আপোনালোকক শূন্য থকা ভিডিও কেইটা শূন্য থাকে এনেকা ভিডিও আপোনালোকে পাইছিলে হয় না নহয় হয় ঠিক আছে এতিয়া কৈছে ইয়াত 475 ফেক্টৰিয়েল মানে যেতিয়া আপোনালোকে প্ৰশ্ন এই চিনটো দেখা পাব তেতিয়া আপোনালোকক এনেকা দিয়া থাকে যে 3 ফেক্টৰিয়েল মানে 3 ৰ পৰা কম লৈকে পূৰণ হৈ থাকিব 3 তাৰ পিছত 2 তাৰ পিছত 1 যদি আপোনালোকে এনেকা দেখা পায় 12 ফেক্টৰিয়েল তেনেহলে আপোনালোকে ভাবিব 12 into 11 into 10 into 9 into 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 মানে 12 ৰ পৰা 1 লৈকে যিমান আছে সব কেইটা পূৰণ হ'ব এতিয়া ইয়াতে কি হৈছে 475 তাৰ মানে কি 475 ৰ পৰা তলত যিমান আছে সব কেইটা পূৰণ হ'ব তাৰ মানে মই এটো কালিৰ প্ৰশ্ন নিচিনাকে লিখিলে 1 into 2 into 3 into 4 আপ টু কিমান লৈকে পূৰণ হ'ব 475 লৈকে পূৰণ হ'ব আহা কৈছো আপোনালোকে বুজি পাইছে এতিয়া কথাটো হল যে এই গোটেই কেইটা পূৰণ কৰিলে কেইটা জিৰ' ইহঁতৰ মাজত লুকাই আছে মই যোৱাকালি আপোনালোকক দিছিলো যে কেনেকৈ ওলাব লাগে লাষ্টৰ সংখ্যাটো কি আছে 475 এতিয়া 475 ক মই কি কৰিম 5 ৰে হৰণ কৰিম যেতিয়া মই 5 ৰে ইয়াক হৰণ কৰিম তেতিয়া মোৰ কিমান হৈ যাব 9 25 95 ঠিক আছে 95 এটা মই পালো 95 তাৰ পিছত আকৌ প্লাস মই কৈছিলো এই হৰণ কৰাৰ পিছত যেটো আমি ভাগফল পাম এইটো যদি 5 তকৈ বেছি আহে যদি more than 5 আহে তেতিয়া আমি তাক আকৌ এবাৰ হৰণ কৰিব লাগিব 5 ৰে তাৰ মানে 95 ক আমি আকৌ হৰণ কৰিম 95 divided by again 5 5 ৰে যেতিয়া ইয়াক হৰণ কৰিম মোৰ কিমান আহিব 19 ঠিক আছে তাৰ মানে 19 পালো আকৌ চাও কি ইয়াতে 5 ৰ পৰা বেছি আহিছে না আহিছে তাৰ মানে মই ইয়াক আকৌ এবাৰ হৰণ কৰিব লাগিব 5 তকৈ যিমান বেছি আহি থাকিলে ইয়াক হৰণ কৰি থাকিব এতিয়া 19 ক যেতিয়া মই আকৌ 5 ৰে হৰণ কৰিম 5 3 গুণ 15 4 বাকি থাকিব দিয়ক মই 3 বাৰহে ভাগ কৰিব পাৰিছো তাৰ মানে +3 এতিয়া এই সব কেটা প্লাস কৰিলে কিমান হৈ যাব 19 + 3 22 ইয়াতে যদি মই 22 এটা প্লাস কৰি দিও 7 117 তাৰ মানে 17টা শূন্য আছে ঠিক আছে আৰু এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এইবাৰ এক্সপেক্ট কৰিব পাৰে একেবাৰে ইজি প্ৰশ্ন হয় ধুনিয়া প্ৰশ্ন হয় এই দেখিবলৈ ক্ৰিটিকেল লাগে কিন্তু একচুয়ালি ইজি হয় ধুনিয়া প্ৰশ্ন ঠিক আছে আহা গৈছো আপোনালোকে বস্তুটো গম পাইছে ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাব কৈছে 8a5146b 8a5146b ঠিক আছে সংখ্যা 88 ৰ দ্বাৰা বিভাজিত হয় তেন্তে a আৰু b ৰ মান কিমান হ'ব এটো ওলাব লাগে এটো আমি কেনেকৈ ওলাম এতিয়া 88 কিহেৰে হৰণ কৰিব লাগে 88 ৰে হৰণ কৰিব লাগে 88 ৰে হৰণ কৰা মানে কি 8 into 11 8 into 11 ধুনিয়াকে বুজি পাইছে আপোনালোকে বস্তুটো এতিয়া 8 into 11 যদি হৈ থাকে 88 মানে কি 8 into 11 এতিয়া কথাটো হল ইয়াতে 8 ৰ নিয়ম আছে আৰু 11 ৰ নিয়ম আছে দুয়োটা নিয়ম যদি ই মানি চলে তেতিয়া আমি কম যে 88 ৰে হৰণ যাব আৰু দুয়োটা নিয়ম যদি মানি নচলে তেতিয়া আমি কম যে 88 ৰে হৰণ না যায় এতিয়া প্ৰথমে আমি কি কৰিম 8 ৰ নিয়মটো চেক কৰিম 8 ৰ নিয়ম কি আছিল লাষ্টৰ তিনিটা অংক হৰণ যাব লাগিব 88 ৰ নিয়ম কি আছে যদি লাষ্টৰ তিনিটা অংক হৰণ যায় তেনেহলে ই গোটেই সংখ্যাটো 8 ৰে হৰণ যাব তাতে মোৰ এর ভ্যালু কি আহে এটু চাব দৰকাৰ নাই কিন্তু লাষ্টত তিনিটা অংক যদি 8 ৰে হৰণ না যায় তেনেহলে ইয়াতে কি আহে মোৰ চাব দৰকাৰ আছে ঠিক আছে তাৰ মানে আগফালে কি আহে এটু 8 ৰে হৰণ না যাব এতিয়া লাষ্টত কি আছে 46b এতিয়া যদি মই এটু 8 ৰে হৰণ কৰিব বিচাৰো তেনেহলে আপোনালোকে কওকচোন b ৰ ভ্যালুটো কি হ'ব লাগিব আপোনালোকে এবাৰ 0 দিয়ক মই যদি 0 দিও ইয়াক যদি মই 8 ৰে হৰণ কৰিব 8 5 গুণ 40 ইয়াতে থাকিব 60 কে 8 ৰে হৰণ নহয় তাৰ মানে এর ভ্যালু b ৰ ভ্যালু 0 হ'ব নোৱাৰে এগেইন আপোনালোকে যদি কৈছে যে মই ইয়াতে b ৰ ভ্যালু 1 দিম 1 দিয়াৰ লগে লগে এটো অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাক তো আমি এনেও হৰণ কৰিব নোৱাৰিম যুগ্ম সংখ্যা কেতিয়াও অযুগ্ম সংখ্যা হৰণ কৰিব নোৱাৰে তাৰ মানে এইটোও নহব ঠিক আছে এইটো 461 হ'ব আকৌ যদি কয় যে 462 দি চাও আমি 462 দি যদি আপোনালোকে হৰণ কৰে 8 ৰে 8 5 গুণ 40 ইয়াতে থাকিব 62 হৰণ না যায় তাৰ মানে 2 হ'ব নোৱাৰে আকৌ আপোনালোকে কব 3 তো নহয় ভাই কাৰণ অযুগ্ম সংখ্যাক যুগ্ম সংখ্যা কেতিয়াও হৰণ কৰিব নোৱাৰে নেক্সট কি আহিব 4 আপোনালোকে যদি কয় 464 ওকে এতিয়া চাব এতিয়া 8 ৰে যেতিয়া মই হৰণ কৰি দিম 8 5 গুণ ইয়াতে 40 ইয়াতে থাকিব 64 8 8 গুণ 64 0 তাৰ মানে ভাগ গৈছে তেনেহলে b ৰ ভ্যালু আমি কিমান পালো 4 পালো
তাৰ মানে এই গোটেই সংখ্যাটোক এতিয়া যদি মই মডিফাই কৰিব লিখিব বিচাৰো 8 এ 5 1 4 6 b ৰ ভ্যালু কিমান হৈ যাব সৰি কিমান পালো b ৰ ভ্যালু ইয়াতে 4 আশা কৰিছো আপোনালোকে বুজি পাইছে ঠিক আছে এতিয়া b ৰ ভ্যালু পাই গলো এতিয়া a ৰ ভ্যালু লাগে যোৱাকালি আপোনালোকে যদি ভিডিও চাইছে তাতে আপোনালোকে গম পাইছে 11 ৰ হৰণ কৰাৰ নিয়মটো কি হয় অল্টাৰনেট নাম্বাৰৰ যোগফল অল্টাৰনেট কি 8 plus 5 কিমান হৈ যাব 8 plus 5 কৰিলে 13 13 আৰু 4 17 17 আৰু 4 কিমান হৈ যাব 21 আৰু অল্টাৰনেট নাম্বাৰৰ পাৰ্থক্য কিমান হ'ব লাগিব 0 নহলে 11 ৰ গুণিতক এতিয়া অল্টাৰনেট নাম্বাৰৰ পাৰ্থক্য a plus 1 plus 6 6 আৰু 1 plus কৰিলে কিমান হ'ব 7 ঠিক আছে আৰু ইয়াতে a এটা প্লাস হৈ আছে ইয়াৰ পৰা যদি আমি এটো মাইনাস কৰি দিও তেনেহলে আমাৰ ইয়াতে কি আহিব হয় 0 আহিব লাগিব নহলে 11 আহিব লাগিব ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া a ৰ ভ্যালু কি হলে a ৰ ভ্যালু যদি আমি 9 ও বহাই দিও আটাইতকৈ বেছি 9 লৈকে বহাই দিও তেনেহলে 7 plus 9 কিমান হৈ যাব 7 plus 9 আপোনালোকৰ হৈ যাব 16 21 ৰ পৰা 16 মাইনাস কৰি আমাৰ একো লাভ নাই 0 আনিব লাগে 0 আনিবলৈ হলে 0 তো নহব তেনেহলে 11 আনিবলৈ হলে কি হ'ব 21 ৰ পৰা কি মাইনাস কৰিলে 11 আহিব 10 মাইনাস কৰিলে 11 আহিব 10 যদি মই মাইনাস কৰিব যাও তেনেহলে 7 ৰ লগত কি প্লাস কৰিলে 10 আহিব 3 প্লাস কৰিলে 10 7 plus 3 equals to 10 আৰু 21 ৰ পৰা যদি মই 10 মাইনাস কৰিম তেতিয়া আমাৰ কিমান থাকিব 11 থাকিব ক্লিয়াৰ হৈছে 11 থাকিব যেতিয়া ইয়াতে 11 থাকিব তেতিয়া কথাটো হল ইয়াতে প্ৰশ্নটো কি থিয় হৈছে ইয়াতে যদি 11 থাকে 21 ৰ পৰা 11 মাইনাস কৰি 10 মাইনাস কৰি 11 তাৰ মানে a ৰ ভ্যালু মই কিমান লব লগা হৈছে 3 লব লগা হৈছে তাৰ মানে মই a ৰ ভ্যালু পালো 3 b ৰ ভ্যালু পালো মই কিমান b ৰ ভ্যালু মই কিমান পালো 4 b ৰ ভ্যালু 4 পালো তেনেহলে কি কৈছে a আৰু b ৰ মান কিমান কৈছে a আৰু what is the value of a আৰু b নহয় ইয়াতে কৈছে what is the value of ab a আৰু ab মানে a পূৰণ b ab ৰ পূৰণফল কিমান হ'ব ab ৰ পূৰণফল 3 4 গুণ 12 অপচন নম্বৰ b is the correct answer 3 4 গুণ 12 এছামিছত অকনমান ইয়াতে অকনমান বস্তুটো ভুল হৈছে what is the value of ab ab মানে a আৰু b পূৰণ হৈ আছে পূৰণফল কিমান হৈ যাব 3 পূৰণ 4 12 ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে মই অকনমান পানী খাই লৈছো কি কৈছে ইয়াতে চাব উন্নতিয়ে 696 এটা বস্তু বিক্ৰী কৰিলে 13% ক্ষতি গ্ৰহণ কৰিলে 696 বিক্ৰী কৰাৰ পিছত ইয়াৰ কি হল 13% ক্ষতি হৈ গল ওকে 10% লাভ কৰিব তাও কিমান দাম বঢ়াব লাগিব এতিয়া যদি বিচাৰে মই 10% দামটো বঢ়াব লাগিব তে 10% লাভ কৰিব লাগিব তেনেহলে কিমান দাম বেছি বিক্ৰী কৰিব লাগিব ঠিক আছে মই কৈছো 100 টকাৰ বস্তুটো ই কিমানত বিক্ৰী কৰিলে 13% লছত বিক্ৰী কৰিলে 13% লছত বিক্ৰী কৰা মানে কি 100 টকাৰ বস্তু 13% লছ মানে কিমান 87 रुपीसত বিক্ৰী কৰিলে ওকে 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 ঠিক আছে এতিয়া যদি 10% লাভ কৰিব বিচাৰে তেনেহলে 110 টকাত বিক্ৰী কৰিব লাগিব ক্লিয়াৰ এতিয়া 87 ৰ পৰা 110 টকালৈ কিমান বঢ়াব লাগিব 23% 23 ন যদি মই 87 ৰ বস্তুটো 110 টকাত বিক্ৰী কৰিব বিচাৰো তেনেহলে কিমান বেছি টকা ল'ব 23 টকা বেছি ল'ব লাগিব এতিয়া 87 মই 100 টকাৰ বস্তু 87 ত বিক্ৰী কৰিছো কিন্তু প্ৰশ্ন মতে কিমানত বিক্ৰী কৰিছে 696 13% লছত 696 কিন্তু এতিয়া যদি মই 23 ত বিক্ৰী কৰিব যাও তেনেহলে কিমান হৈ যাব 696 এই ইয়াতে থকা বস্তুটো তলত আহিব 87 আৰু ইয়াতে থকা বস্তুটো এইফালে আহি পূৰণ হ'ব 23 ক্লিয়াৰ 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 ঠিক আছে এতিয়া 87 দিয়া হৰণ কৰিব লাগিব কিমান হ'ব নিয়াৰলি 87 876 হ'ব 8 into 23 কিমান হৈ যাব 160 70 80 184 Option number D is the correct answer 8 into 23 184 তাৰ মানে ই যদি 10% লাভ কৰিব বিচাৰে বস্তুটো এতিয়া তেনেহলে ইয়াত কিমান টকা বেছি ল'ব লাগিব 184 কিমান ধুনিয়াকে বস্তুটো আপোনালোকে গম পাইছে 100 টকাৰ বস্তুটো 87 110 টকাত বিক্ৰী তেনেহলে কিমান টকা 23 টকা লাভ কৰিব লাগিব 23 টকা বেছি বিক্ৰী কৰিলে কিন্তু প্ৰশ্ন মতে 87 টো 696 ৰ হ'ব না তেল 23 টকাটো কাৰ হ'ব 184 তাৰ মানে মোৰ 184 रुपीस বেছি ল'ব লাগিব বস্তুটোৰ ওপৰত তেতিয়াহে মই কম যে মোৰ 10% লাভ হৈছে আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে ঠিক আছে এটো প্ৰশ্নটো মানে অকনমান কি হৈছে ফটোটো অকনমান কি হৈছে চাব মই লিখি দিছো ইয়াতে কি আছে প্ৰশ্নটো একচুয়ালি 64 64
ইনফাইনাইট যেতিয়া মই কৈছিলো যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখা পাব তেতিয়া আপোনালোকে কি কৰিব মই কৈছিলো যদি আপোনালোকৰ এনেকা থাকে √a divided by √a divided by √a এনেকে ডট আপ টু ইনফাইনাইট লৈকে দিয়া আছে তেতিয়া হলে আপোনালোক কি কৰিব লাগে ডাইৰেক্ট আনসাৰ ইয়াৰ কিমান হ'ব a √, থাকিব ইয়াতে 3 থাকিব মানে ঘনমূল 3 থকা মানে ঘনমূল এতিয়া a এর ঠাইতে ইয়াতে কোন আছে 64 ইয়াতে ৰুট আহিব ইয়াতে কিমান আহিব 3 ঘনমূলত যাব এতিয়া 64 যদি থাকে ইয়াতে প্ৰশ্নটো ইয়াতে কি থিয় হ'ব 64 ইয়াতে যদি ৰুটৰ ভিতৰত 3 থাকে তেনে হলে এইটো আমি পাৱাৰ কি হ'ব 1/3 এতিয়া অপচনত কিমান দিয়া আছে 64 দিয়া আছে 8 দিয়া আছে 16 দিয়া আছে আৰু 4 দিয়া আছে এতিয়া आंसर কোনটো হ'ব ইয়াৰ লগত তো এটা आंसर মিল খোৱা নাই 64 মানে কিমান 4 to the power 3 4 to the power 3 into 1/3 1/3 আৰু 3 cancel आंसर কিমান থাকিব 4 অপচন নম্বৰ D is the correct answer 4 যদি আপোনালোকৰ ইয়াতে চাবলৈ অসুবিধা হৈছে মই চাই লৈছো এবাৰ বুজা যায় ধুনিয়াকে বুজা যায় ঠিক আছে যদি ইয়াতে কি আছে তেনেহলে অপচন নম্বৰ D is the correct answer কিমান এটা ধুনিয়া প্ৰশ্ন আপোনালোকে আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখা পাব ঠিক আছে নেক্সট আমি আগুৱাই যাও ওয়াও আজি আমি বহুতখিনি প্ৰশ্ন কৰিলো ধুনিয়া প্ৰশ্ন আছিলে আশা কৰিছো আপোনালোকক ভাল লাগিছে প্ৰশ্নখিনি কৰি একেবাৰে এক্সাম ওৰিয়েন্টেড প্ৰশ্ন হয় আপোনালোকে একেবাৰে নেভাবিব যে এনেকা প্ৰশ্ন নাহে এনেকা প্ৰশ্ন আহিব মই চাইছো কিছু মানে কমেন্টও কৰিছে কি কমেন্ট কৰিছে যে এনেকা প্ৰশ্ন কেতিয়াও পৰীক্ষাত নাহে আৰে ভাই যোৱা বছৰৰ প্ৰশ্নখিনি চালে গম পোৱা যাব না এনেকা ধৰণৰ প্ৰশ্ন আহে নে নাহে এবাৰ ভিডিওখিনি তুমি গোটেইখিনি চাই লোৱা তুমি এটা দুটা প্ৰশ্নৰ ওপৰত কিয় জাজ কৰিছা আৰু মই এইবাৰ মই ভিডিওত কৈয়ে দিছো যে মই এক্সট্ৰা নতুন প্ৰশ্ন ঘুমাই লৈ আহিছো কাৰণ এইবাৰ আমি কব নোৱাৰি আপোনালোকে নিজে চাইছে আসাম টেট জিটি আৰু পিজিটি কি অৱস্থা কৰি দিছে একেবাৰে এক্সপেক্টেশনৰ বাহিৰৰ পৰা ম্যাথমেটিক্স লৈ আহিছে ঠিক আছে তো আপোনালোকে ম্যাথ কৈ থাক ইয়াতে এক্সাম ওৰিয়েন্টেড প্ৰশ্ন আছে নতুন নিয়মৰ কিছুমানৰ প্ৰশ্ন আছে ডাইৰেক্ট জিটু মানে একেবাৰে ইজি অকল ব্ৰেইন ইউজ কৰিব লাগে এনেকা ধৰণৰ প্ৰশ্ন আছে তো আপোনালোকে চাই থাকিব ভিডিওটো মৰম দি থাকিব ভিডিওটো বেছিকে শেয়াৰ কৰিব এতিয়া 1k সাবস্ক্ৰাইবাৰ লৈকে আমি দৌৰি থাকিম আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে আজিৰ কাৰণে ধন্যবাদ বাই বাই